Welcome to double hashtag অসমীয়া ইনফৰমেশ্যন। বেটছি মেডিকেল টেকনলজি কোৰ্সৰ বাবে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব আপোনালোকক এই ভিডিঅ'ত সম্পূৰ্ণৰূপে জনাই দিয়া হ'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এতিয়া আমি বেটছি মেডিকেল টেকনলজি কোৰ্সৰ অফিচিয়েল ৱেবছাইটত আহিছোঁ। ইয়াতে অফিচিয়েল ৱেবছাইটত SSUHS অফিচিয়েল ৱেবছাইটত আহি ইয়াতে আপোনালোকে চাব পাৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে যে এডুকেশ্যনেল নোটিছ আৰু বেটছি মেডিকেল টেকনলজি কোৰ্সৰ যিটো আপোনাৰ আগৰ নোটিছ সেই নোটিছটো আহিছে। ইয়াতে আপোনালোকৰ ওপৰৰ নোটিছটোৰ কাৰণে এটা ভিডিঅ' বনাই দিয়া আছে, আপোনালোকে ভিডিঅ'টো চাব পাৰে। এতিয়া আমি ইয়াতে ক্লিক কৰি দিছোঁ। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে আগৰ সেইটো নোটিছে আছে, ইয়াতে কোনো এডিট কৰা নাই। এতিয়া আমি ইয়াতে চাম কি আছে। ইয়াতে চাব পাৰিছে যে 6 নৱেম্বৰ ছানডে আপোনালোকৰ এক্সামটো হ'ব, যিটো বেটছি মেডিকেল টেকনলজি কোৰ্সৰ। ইয়াৰ কাৰণে আপোনালোকে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব। ইয়াৰ কাৰণে এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে SSUHS এইটো অফিচিয়েল ৱেবছাইটত যাব লাগিব। আপোনালোকৰ ডেট অফ বাৰ্থ আৰু মোবাইল নাম্বাৰটো দি কিনে আপোনালোকে ডাউনলোড কৰিব 28 তাৰিখৰ পিছত। কিন্তু আজি 28 তাৰিখ, একো অপেন হোৱা নাই আপোনালোকৰ। আপোনালোকে অফলাইন এডমিট কাৰ্ড লোৱাটোৱেই ভাল হ'ব। আপোনালোকে যিটো নাৰাগাছৰ হিলটপ বাঙাগড় যিটো অফিচ আছে সেইটোৰ পৰা আপোনালোকে এডমিট কাৰ্ডটো লৈ লোৱাটো ভাল হ'ব অফলাইনত। এতিয়া আমি যদি এডমিট কাৰ্ডটো অনলাইনত দি দিয়ে কেনেকৈ ডাউনলোড কৰিব লাগে সেইটো আমি এতিয়া দেখুৱাই দিম। ইয়াতে আপোনালোকে চাব পাৰিছে অনলাইন এপ্লিকেশ্যন। ইয়াতে আপোনালোকে লিখা থাকিব যে এডমিট কাৰ্ড ডাউনলোড ফৰ বেটছি মেডিকেল টেকনলজি কোৰ্স, ইয়াতে লিখা থাকিব। আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ ওপৰত লিখা থাকিব যে এডমিট কাৰ্ড ডাউনলোড ফৰ বেটছি মেডিকেল টেকনলজি কোৰ্সেছ, এনেকৈ লিখা থাকিব। তাৰপিছত আপোনালোকে ইয়াতে লগইন ফৰ্ম বুলি লিখা থাকিব। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ তাত তেনেকুৱা ধৰণৰ ইণ্টাৰনেট খাব। ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো দি দিব আৰু ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থ দি কিনে লগইন কৰি দিব। লগইন কৰি দিয়াৰ পিছত আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড হৈ যাব। এতিয়ালৈকে কোনো এডমিট কাৰ্ড ডাউনলোড হোৱাৰ কোনো ৱেবছাইটে অপেন হোৱা নাই। যেতিয়া ডাউনলোড হোৱাৰ অফিচিয়েল ৱেবছাইট আহি যাব তেতিয়া আপোনালোকক জনাই দিয়া হ'ব। আপোনালোকে এইটো চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।